হেল্ল' গাইজ, আজি মই মানে আপোনালোকে এতিয়া মানে যোৱাকালি মই চিলাপথাৰলৈ আহিছিলোঁ। চিলাপথাৰ ছায়েন্স কলেজত মানে চিলভাৰ গল্ডেন জুবলি পাতিছিলে, সেইটো চাবলৈ আহিছিলোঁ। তাত গায়ক আহিছিলে আৰু আমি তাত প্ৰগ্ৰেমটো চালোঁ আৰু চাই মেলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক দিম। এতিয়া যিহেতু ভিডিঅ'টো মানে বনাই এডিট কৰাই নাই, এডিটিং কৰি মেলি দিওঁতে যিহেতু 2 এদিন লাগি যাব। আজি মানে আপোনালোকক এটা স্পেচিয়েল জেগালৈ আহিছোঁ আৰু যিটো জেগাত মানে মই আজি আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাবৰ কাৰণে এটা স্পেচিয়েল জেগাত আহিছোঁ, য'ত নেকি মই আগতে কেতিয়াও অহা নাই। তো দোস্তো সেই স্পেচিয়েল জেগাটো মানে আপোনালোকক দেখুওৱাৰ আগতে মই আপোনালোকক এটা ইণ্ট্ৰ' দি দিছোঁ। হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ, আপোনালোকে চাই আছে DG গগৈ আছাম ইউটিউব চেনেল, মানে দীপাংকৰ গগৈ আছাম ইউটিউব চেনেল। ব'লক এতিয়া আপোনালোকক মই সেই সুন্দৰ ঠাইটো দেখুৱাই দিওঁ। বন্ধুসকল, মই এতিয়া আছোঁ মানে আমাৰ যিখন বগীবিল দলঙৰ ওপৰত আছোঁ, বগীবিল দলঙৰ ওপৰত। আৰু মানে আপোনালোকক এতিয়া ইয়াৰে পৰা মই নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ, মানে 2023ৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো অসমবাসী ৰাইজক। আৰু মই যিটো মানে গল্ডেন জুবলিৰ যিটো ভিডিঅ' মই এতিয়া ফেচবুকত আপলোড কৰিম বা ইউটিউবত আপলোড কৰিম, আপোনালোকে চাব, চাই যিমান পাৰে সিমান মোৰ মৰম চেনেহ দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈতো একদমেই নাপাহৰিব। তো হেপী নিউ ইয়েৰ গাইজ। আৰু গাইজ, চিলাপথাৰ গল্ডেন জুবলিৰ আপোনালোকৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো চাবৰ কাৰণে মানে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব হা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ'টো আপলোড দিওঁ আপোনালোকে মানে প্ৰথমতে চাবলৈ পায়। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু মানে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বিশেষকৈ মানে যিসকল চিলাপথাৰৰ মানে যিসকল লোক আছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি কৈছোঁ, মানে যিহেতু আপোনালোকৰ চিলাপথাৰ যিখন ছায়েন্স কলেজত মই আহি এতিয়া ভিডিঅ'টো বনাইছোঁ, আপোনালোকে মোক সহায় সহযোগ কৰিব জীৱনত মই এটা ভাল পথত আগুৱাই যাবৰ কাৰণে আৰু এনেকুৱা ভাল ভাল ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আপলোড কৰি থাকিবৰ কাৰণে। আৰু এতিয়া বৰ্তমানটো মই বগীবিল দলঙৰ ওপৰত আছোঁ আৰু এইফালে তলত বগীবিল দলঙৰ তলত এইটো গোটেই মানে চব পিকনিক খোৱাৰ এইটো প্লেচ হয়। চব এতিয়া মানে পিকনিক চলি আছে পুৰাই, মানে তলত চবে পিকনিক খাই আছে, এতিয়া আপোনালোকে দেখিব পাৰিছে। আৰু ইটো পাৰলৈ গ'লে মানে ইটো পাৰেও গৈ অলপ দেখাই দিছোঁ, মানে এই চাইডেও পুৰা পিকনিক প্লেচ চলি আছে, এতিয়া আপোনালোকে দেখিব পাৰিছে। চব মানে এতিয়া আজি যিহেতু 30 ডিচেম্বৰৰ চবৰ পাৰ্টি চলি আছে। এইফালে এই তলত আপোনালোকে দেখিব পাৰিছে চবতে পাৰ্টিয়ে হৈ আছে। আৰু মানে খালি মই আৰু মোৰ লগৰজনেহে পাৰ্টি কৰা নাই দেই। আমি এতিয়া মানে প্ৰগ্ৰেম চাই একদম পুৰা মনৰ খুচিত মানে থাকিব নোৱাৰা হৈ আহিছোঁ, মানে ইমান ভাল লাগিলে প্ৰগ্ৰেমখন চাই চিলাপথাৰত। মানে এনেকুৱা লাগিছে আকৌ যদি পাতে মই আকৌ নেক্সট টাইম চিলাপথাৰলৈ আহিম, মোৰ বহুত ভাল লাগিলে মানে এই প্ৰগ্ৰেমখন চাই। তো এয়া মোৰ বন্ধুও আহিছে লগত, আৰু আমি দুয়োজনে মিলি আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মানে মই প্ৰথমবাৰ যিহেতু এতিয়া বগীবিল দলঙত আহিছোঁ আৰু আহি মোৰ বহুত ভাল লাগিছে আৰু মানে চাইও বহুত ভাল লাগিছে। এতিয়া মানে ইয়াৰ পৰা যাবলৈও মন যোৱা নাই। আৰু এয়া মোৰ বন্ধু আমি এতিয়া ফটো শ্বুট কৰিবলৈ লৈছোঁ, ফটো ইয়াত শ্বুট কৰিম, তাৰপিছতে আমি লাহেৰীয়া ঘৰত যামগৈ। আৰু এতিয়া চিলাপথাৰৰ পৰাতো আহি এতিয়া আমি এইটো মানে এতিয়া ডিব্ৰুগড় ৰাস্তাত সোমাই দিলোঁ। এতিয়া ইয়াৰ পৰা আকৌ আমি দলংখনত ফটো চটো মাৰি মেলি আকৌ আমি ঘূৰি যাম, এতিয়া ঘৰলৈ যামগৈ। আৰু তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ নকৰে, ইউটিউবত আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, মই একদম মানে ভাল লগা নাই দেই গাইজ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়া মানে বহুত ভাল লাগিব, বহুত ভাল লাগিব। আপোনালোকে যিমান সহায় সহযোগ কৰিব সিমানে মই মানে ভাল ভাল ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আপলোড কৰি থাকিব পাৰিম। আৰু এটা কথা গাইজ, যিহেতু মোৰ ফেচবুকত এতিয়া ৰিচেণ্টলি মানে 3K ফলোৱাৰ্ছ হৈ গৈছে, আৰু আপোনালোকৰ আশীৰ্বাদতে মই এতিয়া 3K ছাবস্ক্ৰাইবাৰ মোৰ হৈছে, মানে ফলোৱাৰ্ছ হৈছে। তো আপোনালোকে আশা ৰাখিছোঁ আগলৈও মোক এনেকৈ মৰম চেনেহ দি গৈ থাকে। আৰু মই মানে আৰু এই অহা মাহৰ জানুৱাৰী মাহৰ ভিতৰত মই 10K ফলোৱাৰ্ছৰ মানে এটা টাৰ্গেট ৰাখিছোঁ। মই আশা ৰাখিলোঁ যে আপোনালোকে এই মোৰ আশাটো মানে পূৰণ কৰিব। তো আৰু যিহেতু মোৰ ডিব্ৰুগড় ফালৰ পৰা যদি মোৰ কোনোবা ফ্ৰেণ্ড আছে তেতিয়াহ'লে মোক ভিডিঅ'টোত কমেণ্ট কৰি জনাব। তো আজিলৈ ভিডিঅ'টো ইমানে, বাই দোস্তো।